হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি যোনটো টপিক লৈ আহিছোঁ সেইটো খুব ধুনীয়া টপিক এটা লৈ আহিছোঁ আৰু আজি টপিকটো হৈছে ছেল্ফ লাভ, মানে নিজে কেনেকৈ নিজক ভাল পাব। এতিয়া ছেল্ফ লাভ বুলি কোৱাৰ লগালগ হয়তো বহুতৰ মানে মাইণ্ডত হাজাৰটা কুৱেশ্যন এৰাইজ হৈছে যে আমিতো সদায় নিজক কেয়াৰ ৰাখোঁ, নিজকে যত্ন কৰি ৰাখোঁ, ছেল্ফ লাভ কৰোঁ। য়েছ, ডেফিনেটলি চবেই কৰে সেইটো নিজৰ যত্ন নিজে। আমি সকলোৱে দেখা পাওঁ যে বহুতে জিমত যায় নিজকে ফিট কৰি ৰাখিবৰ কাৰণে, বহুতে হেল্ডি ডায়েট ফ'ল' কৰে নিজকে ফিট কৰি ৰাখিবলৈ, বহুতে স্কিন কেয়াৰ কৰে, হেয়াৰ কেয়াৰ কৰে, নিজকে সকলোৱে ভালকৈ ৰাখে। কিন্তু এটা কথা জানেনে, সেই যে ভালকৈ ৰাখে সেইটো আমি বাহিৰৰ পৰাহে দেখা পাওঁ। তাৰ উপৰিও যে আমি আমাৰ নিজৰ ইনাৰ চ'ল, ইনাৰ মাইণ্ড সেইখিনি কেয়াৰ কৰিব লাগে ভিতৰৰ পৰা, সেইটো আমি কেতিয়াও গুৰুত্ব নিদিওঁ বা কেতিয়াও নাভাবোঁ। আমি সদায় লোকৰ প্ৰতি বেছি আকৰ্ষিত হওঁ, লোকৰ কথা বেছি ভাবোঁ। কোনোবাই যদি কিবা কামত ছাকচেছ হৈছে আমি তেওঁক সদায় এপ্ৰিচিয়েট কৰোঁ, প্ৰেইজ কৰোঁ, আমি হেপ্পী ফিল কৰোঁ। কিন্তু নিজৰ কথা কেতিয়াবা নিজে ভাবিছোঁনে? কেতিয়াও ভবা নাই। চ' আজি ছেল্ফ লাভৰ কথা মই এইকাৰণে পাতিছোঁ কাৰণ কিয় মই আপোনালোকক খুব ল অফ এট্ৰেকশ্যনৰ কথা কৈ থাকোঁ, মেনিফেষ্টেশ্যনৰ কথা কৈ থাকোঁ। চ' হয়তো ল অফ এট্ৰেকশ্যনৰ কথা বহুতে জানে, বহুতে শুনিছে বা বহুতে ফ'ল' কৰিছে, কিন্তু হয়তো তাৰ মাজতো বহুতে পজিটিভ ৰিজাল্ট পোৱা নাই। আৰু পজিটিভ ৰিজাল্ট এইকাৰণে পোৱা নাই কাৰণ আপোনালোকে চবতকৈ ডাঙৰ এটা বস্তু মিছ কৰি আছে, সেইটো হৈছে ছেল্ফ লাভ। আৰু ছেল্ফ লাভ মই ক'ম কেনেকৈ কৰে। তাৰ আগত ল অফ এট্ৰেকশ্যন মানে সকলোৱে জানে আমি কেনেকৈ মেনিফেষ্টেশ্যন কৰিব পাৰোঁ, ইউনিভাৰ্ছে আমাক কেনেকৈ এট্ৰেক্ট হৈ পেলাই আমাক পজিটিভ এনাৰ্জি আমাক দিয়ে। চ' তেনেকৈ আমি বিভিন্ন ধৰণৰ ল অফ এট্ৰেকশ্যনৰ ডেফিনেশ্যন জানো, কিন্তু চবতকৈ চিম্পল আৰু চবতকৈ আচল ডেফিনেশ্যন ল অফ এট্ৰেকশ্যনৰ হৈছে ল অফ ইউ, মানে আপুনি নিজে। যেতিয়া আপুনি নিজে নিজক ভাল পাবলৈ শিকিব তেতিয়া আপোনাৰ ছাৰাউণ্ডিংছ চবেই আপোনাক ভাল পাব। When you start loving yourself, the whole universe will fall in love with you. And when you don't love yourself, nobody will love you. So start loving yourself and attract everyone. So এতিয়া ছেল্ফ লাভ কৰিবৰ কাৰণে মই নিশ্চয় আপোনালোকক 3টা টিপছ দিম আৰু তাৰে প্ৰথমটো টিপছ হৈছে ক্লিন ইয়'ৰ মাইণ্ড এণ্ড ক্লিন ইয়'ৰ চ'ল। আপোনালোকে আপোনাৰ মাইণ্ড আৰু চ'লটো ক্লিন কৰক, আৰু মাইণ্ড আৰু চ'লটো ক্লিন কৰিবৰ কাৰণে আপোনালোকৰ নেগেটিভ যোনবোৰ কোৱালিটিজ আছে সেইখিনি এটা ছাইড কৰি পেলাই আপোনালোকৰ পজিটিভ কোৱালিটিজখিনি এখন জাৰ্নেলত লিখক, মানে এখন নোটবুকত লিখক। আপোনাৰ যিমানটা পজিটিভ কোৱালিটি আছে, ভাল কোৱালিটি আছে, হয়তো এটা দুটাটো নহয়, আপোনালোকৰ 1টাৰ পৰা 10টা, 20টা, 50টা, 100টা, 200টা যিমান আছে আপোনালোকে গোটেইকেইটা পইণ্টছ ধুনীয়াকৈ জাৰ্নেলখনত লিখক। আৰু আপোনালোকে যেতিয়া লিখিব তেতিয়া আপোনালোকে পূৰা পজিটিভ ফিল কৰি পেলাই পূৰা আপোনালোকে তাৰে ভিতৰত ডিপলি সোমাই যাব। চ' তেতিয়া আপোনালোকে চাবচোন নিজকে আপোনাৰ কিমান ধুনীয়া পজিটিভ ফিল হ'ব, নিজৰ প্ৰতি এট্ৰেক্ট হৈ যাব। চ' সেইটো হৈছে পইণ্ট নম্বৰ 1। আৰু এটা কথা কওঁ, মই যে নেগেটিভ পইণ্টছখিনি ছাইড কৰি ৰাখিবলৈ কৈছোঁ কাৰণ এইকাৰণে কৈছোঁ আমি কেতিয়াও পাৰফেক্ট নহয়, ভগৱানে আমাক কেতিয়াও পাৰফেক্টলি বনাই পঠোৱা নাই। চবৰে মাজত কিবা কোৱালিটিজ আছে, কিবা কোৱালিটিজ নাই। চ' উই আৰ নট পাৰফেক্ট। সেইকাৰণে নেগেটিভ কোৱালিটিজ সকলোৰে থাকিবই। সেইকাৰণে নেগেটিভছখিনি ছাইড কৰি পেলাই পজিটিভখিনি লিখিলে হ'ল। তাৰপিছত নম্বৰ 2 টিপছ হয় ছেল্ফ কনভাৰ্চেশ্যন, মানে ছেল্ফ টক। আপুনি নিজৰ লগত কথা পাতিব লাগিব। আৰু এইটো চবতকৈ বেছি কমন হয়, চবেই কৰে, চবেই জানে। মইতো বহুত কৰোঁ নিজৰ লগত ছেল্ফ টক। যেতিয়া আপোনালোকে অকলে থাকে বা ঘৰতে হওক বা ৰুমতে হওক, আপোনালোকে চবতকৈ বেছি টাইম স্পেণ্ড কৰে নিজৰ লগত, মানে আপোনালোকে নিজৰ লগতে কথা পাতি থাকে। কিন্তু তাৰ পিছতো যে আপোনালোকে পজিটিভ একো ৰিজাল্ট নাপায়, মেনিফেষ্টেশ্যনৰ একো পজিটিভ ৰিজাল্ট নাপায়, কিয়? তাতে এটা ডাঙৰ কুৱেশ্যন মাৰ্ক আহে। এইটো কাৰণ কি আপোনালোকে যি কথা পাতে, যি কনভাৰ্চেশ্যন কৰে সেইটো নেগেটিভ ডিৰেকশ্যনত গৈ আছে, মানে আপোনালোকে নেগেটিভ টকছ বেছিকৈ কৰে।
সো আপোনালোকে এতিয়াৰ পৰা পজিটিভ টক্সখিনি কৰক মানে আপোনালোকে কি কৰে আপোনালোকৰ কি এবিলিটি আছে বা আপোনালোকৰ ৱৰ্ক প্লেছত আপোনালোকে কি কি ভাল কাম কৰিছে সেইবোৰৰ ওপৰত আপোনালোকে কথা পাতক আৰু এনেকৈ কথা পাতক চেণ্টিং কৰি থাকক যাতে মাইণ্ডত এনি টাইম আপোনালোকৰ পজিটিভখিনি চলি থাকে আপোনালোকে কি হয় কি কোৱালিটিজ আছে তেতিয়ালৈকে আপোনালোকৰ মাইণ্ডত সোমাই নাযায় সো এইখিনি কৰক আৰু এটা টিপছ আছে আপোনালোকে হয়তো আপোনালোকৰ ৰুমৰ মিৰৰখনৰ সন্মুখত থিয় হৈ পেলাই আই টু আই কণ্টেক্ট কৰি পেলাইও কথা পাতিব পাৰে তেতিয়া আপোনালোকে নিজকে দেখি হয়তো বেছি এট্ৰেক্ট হ'ব সেইটো নাম্বাৰ 2 পইণ্ট আছিলে এতিয়া থাৰ্ড টিপছটো হৈছে এপ্ৰিচিয়েট আপোনালোকে নিজে নিজকে এপ্ৰিচিয়েট কৰক আপোনালোকে এনেকৈ এপ্ৰিচিয়েট কৰক নিজকে আপোনাক লাইফত আজিলৈকে তেনেকৈ কোনেও এপ্ৰিচিয়েট কৰা নাই তেনেকৈ এপ্ৰিচিয়েট কৰক তেতিয়া আপোনালোকৰ ভিতৰৰ যোনটো এনাৰ্জি ভাইব্ৰেশ্যনটো আছে সেইটো ইমান হায়াৰ লেভেললৈকে গুচি যাব লাহে লাহে নেগেটিভছবোৰ আপোনাৰ পৰা ওলাই আহিব সো আপোনালোকে এপ্ৰিচিয়েট কৰক আৰু আপোনালোকৰ ভিতৰৰ যোনটো মেগনেটিক পাৱাৰ আছে সেই মেগনেটিক পাৱাৰটো বহুত বেছি ষ্ট্ৰং কৰক চ' ডেট আপোনালোকে আপোনাৰ ছাৰাউণ্ডিংছৰ পৰা চব বস্তু ইজিলি এট্ৰেক্ট কৰিব পাৰে সো এই তিনিটা টিপছ আছিলে আপোনালোকে ফ'ল' কৰক আপোনালোকে নিশ্চয় নিজকে বহুত বেছি ভাল পাব পাৰিব both from inside and outside আৰু ইম্পৰ্টেণ্ট কথা এটা কওঁ আপোনালোকে যদি মেনিফেষ্টেশ্যন কৰা ষ্টাৰ্ট কৰিছে মই নিশ্চয় আৰু ভিডিঅ'জ লৈ আহিম মেনিফেষ্টেশ্যনৰ বহুত টুলছ এণ্ড টেকনিক্স আপোনালোকক শিকাম কিন্তু তাৰ আগতে আপোনালোকে নিজক ভাল পাব লাগিব লাভ yourself টেক কেয়াৰ অফ yourself So আজিলৈকে ইমানেই থাকিলে and I love myself and I love you all.